ইয়া নেমু আছে তো শর্ট ভিডিওটো দিছোঁ শর্ট ভিডিওটো দেখা হ'ব নেমু আছে জ্বালা আছে নিমখ আছে কিন্তু নেমুতকৈ বেছি জ্বালাৰ সংখ্যাটো বেছি তাৰ কাৰণে কচম কৈছোঁ এনেকুৱা জ্বালা একদম চকু দি পানী চানী ওলাই গৈছে বাকী খাই দিলোঁ আৰু একো নাই জ্বালা লাগিছে বহুত উপায় নাই গৰম দি আছে সেইকাৰণে পূৰা জ্বালা খাই দিলোঁ এয়া চাব পাৰে কি গৰম দি আছে মানে পূৰা জ্বালা খাই দিলোঁ একো নহয় আজি জিভা পাতলা হৈ যাব ভাতটো চৰাৰ নিচিনা হৈ যাব মোৰ মাতটো এনেই বেয়া জ্বালা খালে ভাল হ'ব তো কি ক'ম গাইছ বহুত দিন মূৰত খালোঁ আৰু খাই পেলাই মহা কচম এনেকুৱা এটা জ্বালা লাগছি মানে থাকিব পৰা নাই হ'লেও খাই পেলাই ভাল লাগে কাৰণ টেঙা ওলা বস্তু জ্বালা নিমখ দি পেলাই আপোনালোকে কেতিয়াবা খাই চাব কেনেকুৱা এটা টেষ্ট কেনেকুৱা এটা লাগে খাই পেলাই তাৰপিছত ক'ব কিন্তু মোৰ অপনিয়নটো কওঁ মই বহুত বেছি জ্বালা পাইছোঁ কাৰণ মই জ্বালা নাখাওঁ কিন্তু জ্বালা পাইছোঁ হ'লেও টেষ্টটো মজা টেষ্ট লাগছি তো একবাৰ খাই চাব খাই চোৱাৰ পিছত গম পাব কেনেকুৱা টেষ্ট মই কৈ থাকিলে যিমান যি হ'লেও অলপ সেই লাগিব আৰু বাকী বিদ্যা টেষ্ট অচাম